Hello friend, welcome to our YouTube channel. আজি মই তোমালোকৰ লগত ক্লাছ 10ৰ ইতিহাস পাঠটোৰ তৃতীয় অধ্যায়টো আলোচনা কৰিম। ইয়াৰ আগতে মই ইতিহাস পাঠটোৰ দ্বিতীয় পাঠটো আলোচনা কৰিলোঁ। ইয়াৰ প্ৰশ্নটো যদি তোমালোকে কৰা নাই দ্বিতীয়টো তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ লিংকটো দিয়া আছে, তাত গৈ ক্লিক কৰিলে ভিডিঅ'টো পাই যাবা। এতিয়া তোমালোকৰ ওচৰত মই তৃতীয় অধ্যায়টো আলোচনা অতি চমু উত্তৰ প্ৰশ্নত প্ৰথম প্ৰশ্নটো সুধিছে, ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? উত্তৰটো হৈছে মুদ্ৰাৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল। ২ নম্বৰ প্ৰশ্নটো সুধিছে, কোন চনত মফত মিলচ অসমলৈ আহিছিল? উত্তৰটো হৈছে ১৮৫৩ চনত মফত মিলচ অসমলৈ আহিছিল। ৩ নম্বৰটো সুধিছে, কেয়াসকল কোন আছিল? উত্তৰটো হৈছে কেয়াসকল মহাজন শ্ৰেণীৰ আছিল। তেওঁলোকক মাৰোৱাৰী বুলিও কোৱা হয়। ৪ নম্বৰটো সুধিছে, অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে অসমত ১৮৫৭ চনত বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল। ইয়াৰ পিছত ৫ নম্বৰটো সুধিছে, ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? উত্তৰটো হৈছে কন্দপেশ্বৰ সিংহক। ৬ নম্বৰ প্ৰশ্নটোৱে সুধিছে, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মধু মল্লিকে সহায় কৰিছিল। ইয়াৰ পিছত ৭ নম্বৰটোৱে সুধিছে, মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? ইয়াৰ উত্তৰটো হৈছে পিয়লি বৰুৱা। ৮ নম্বৰ প্ৰশ্নটো সুধিছে, কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰটো হৈছে কেপ্টেইন হলৰয়ডে। ৯ নম্বৰ প্ৰশ্নটোৱে সুধিছে, অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হ'ল, ১ নম্বৰ কাৰণটো হৈছে বিদ্ৰোহীসকলৰ অস্ত্ৰ শস্ত্ৰৰ অভাৱ আছিল। ২ নম্বৰ কাৰণটো হ'ল অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহত বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ১০ নম্বৰটো হৈছে কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হৈছে ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। ১১ নম্বৰ প্ৰশ্নটো সুধিছে, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ উল্লেখ কৰা। ১ নম্বৰ কাৰণটো হৈছে ব্ৰিটিছসকলে অসমৰ উন্নতিৰ কথা চিন্তা নকৰি কৃষকৰ ওপৰত বিভিন্ন কৰ কাটল লগাইছিল, ফলত কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ২ নম্বৰটো হৈছে ব্ৰিটিছ চৰকাৰে চৰণীয়া পথাৰত গৰু ম'হ চৰোৱাৰ বাবদ গ্ৰেজিং কৰ লগাইছিল। ইয়াৰ পিছত ১২ নম্বৰ প্ৰশ্নটো সুধিছে, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? উত্তৰটো হৈছে লেফটেনেণ্ট ছিংগাৰ নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল। ১৩ নম্বৰ প্ৰশ্নটো সুধিছে, ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল। ১৪ নম্বৰ প্ৰশ্নটো সুধিছে, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত সংঘটিত হৈছিল। ১৫ নম্বৰটো সুধিছে, লছিমা ক'ত অৱস্থিত? উত্তৰটো হৈছে লছিমা বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত। ১৬ নম্বৰ প্ৰশ্নটো সুধিছে, লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে লছিমাৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনৰ জানুৱাৰী মাহত সংঘটিত হৈছিল। ইয়াৰ পিছত ১৭ নম্বৰ প্ৰশ্নটো সুধিছে, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰটো হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত হৈছিল। ১৮ নম্বৰ প্ৰশ্নটো সুধিছে, ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হৈছে ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব উকিয়াং নবাহে দিছিল। ইয়াৰ পিছত ১৯ নম্বৰ প্ৰশ্নটোৱে সুধিছে, ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব
কোনে দিছিল উত্তৰটো হৈছে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বোধন কছাৰীয়ে দিছিল 20 নম্বৰ প্ৰশ্নটো সুধিছে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল উত্তৰটো হৈছে টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল 21 নম্বৰ প্ৰশ্নটো হৈছে JW কুইণ্টনক কোন চনত হত্যা কৰিছিল ইয়াৰ উত্তৰটো হৈছে JW কুইণ্টনক 1890 চনত হত্যা কৰিছিল ফ্ৰেণ্ড যদি মোৰ ভিডিঅ'টো তোমালোকক ভাল লাগিল তেন্তে লাইক কৰা সাবস্ক্ৰাইব কৰা বাই নেক্সট ভিডিঅ'ত তোমালোকক লগ